हेलो नमस्कार आशा कৰো সকলো ভালে কুশলে আছে আৰু সুস্থ আছে এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো ওয়েলকাম টু মাই ইউটিউব চেনেল সো তেনেহলে আৰম্ভ কৰো এটা ৰেচিপি যেটো হৈছে লোকেল চিকেন কাৰি আৰু লগত বাসন্তী পোলাও কম্বো ফ্ৰী দিছো আৰু এতিয়ালৈ সাবস্ক্ৰাইব কৰি দিব একদম ইজি আৰু ঘৰুৱা মছলাৰে বনাম আপোনালোকে চাব আৰু আলহী আঙুলি চাটি খাই থাকিব পাৰিব বলক তেনেহলে আৰম্ভ কৰি দিও So local chicken বনাবলৈ হয় যিকোনো মাংস বনাবলৈ আদা নহৰু লাগে যেহেতু সেইখিনি ধুনিয়াকৈ আগতে সাফ কৰি ভালকৈ বাছি লৈ পেলাই কাটিবলৈ আৰম্ভ কৰিলো আৰু ইফালে এয়া নহৰু দেখিছে দালচেনি ইলাচি জিৰা আৰু জলকীয়া আৰু ইফালে আলু আৰু চাৰিটা পিয়াজ আৰু বিলাহী আৰু এইখিনি লোকেল চিকেন এইখিনি ভালদৰে ধুই মেলি লৈ লৈছো যেহেতু মই খুব কম মছলাৰে বনাম আৰু এনেকৈ আপোনালোকে আলহীকো দিব পাৰিব নিজেও খাব পাৰিব আৰু ফাৰ্ষ্টতে এতিয়া আৰম্ভ কৰিছো পিয়াজখিনি একদম মিহি মিহি মসৃণকৈ কাটি ল'ব লাগিব আৰু তেতিয়াহে ইয়াৰে কিছুমান টিপছ থাকিব সেইখিনি আপুনি এপ্লাই কৰিলে একদম সোৱাদ হৈ যাব কাৰণ বনাইতো সকলোৱে কিন্তু মোৰ নিচিনাকৈ এবাৰ বনাই চাব যিখিনি বনাইছিলে যেটো লোকেল চিকেনৰ কোৱান্টিটিটো কম হয় আপোনালোকে যাব 3-4 পিস খোৱাৰ পিছতে আমুৱাই যাব আৰু পোলাও নান সকলো লগতে খাব পাৰিব সঁচাকৈ টেষ্টি লাগিব আলহী একদম মজাকৈ খাব এয়া আলু পিয়াজখিনি কাটি লৈছো বৰ ধুনীয়াকৈ গোটেইখিনি মই ৰেডি কৰি লৈছো আর চিকেনখিনি একদম ধুনিয়াকে ধুই মেলি লৈছো আৰু একদম সাধাৰণভাৱে বনাম কিন্তু ইমান ভাল লাগিব আৰম্ভণিৰ পৰা এপ্লাই কৰি যাব বিগিনাৰ সকলো এনেকৈ বনা খাই হ'ব পাৰিব আদা নহৰু পিয়াজ গোটা মছলাখিনি আৰু জলকীয়াটো এটা ফাইন পেষ্ট কৰি ল'ব লাগিব আৰু পেনখন বহাই দিছো তাতে তেল গৰম হৈ গৈছে এয়া চাইছো আৰু ইয়াতে ফাৰ্ষ্টতে পিয়াজখিনি দিম আৰু নাম মাত্ৰ চেনি দিম চেনি দি পেলাই এইখিনি অলপমান ভাজি থাকিব লাগিব আৰু কালাৰটো আহলে মাত্ৰ হাই ফ্লেমো নিদিব যাতে তলিত লাগি না যায় হেতু একদম লক্ষ্য ৰাখিব লাগিব এইখিনি এনেকৈ ভাজি লৈ ধুনিয়াকৈ ৰঙচুৱাকৈ ভাজাৰ পিছত ইয়াতে তেজপাত দি দিম আৰু লগতে বিলাহীখিনি ইয়াতে এড কৰি দিম বিলাহীখিনিও একদম ধুনিয়াকৈ গলি নোযোৱালৈকে আমি ভাজি থাকিম আৰু ইয়াতে আপোনাৰ এইখিনি যে মছলা আছিলে এই মছলা যেটো বনাই লৈছিলো পেষ্টটো এই গোটেইখিনি দি লম একদম ধুনিয়াকৈ ভাজিব লাগিব হালধি আৰু নহৰুখিনি এই প্ৰথমতে আসমতে সবেই বেলেগকে বনায় মই এনেকৈ এক্সট্ৰাকৈ বনোৱাটো আপোনালোকক দেখুৱাই দিছো এয়া দেখিছে ৰংখিনি ইমান ধুনিয়া হৈ গৈছে আৰু সিজি গৈছে আৰু ইমান ধুনিয়া এটা ফ্লেভাৰ আহিছে নহয় গোটেই ৰুমটো একদম চিকেনৰ খাওঁ লাগিছে নে দেখি পেলাই মছলাখিনিতে যেন এতিয়া মাংস নাই দিয়া মোৰ একদম বঢ়িয়া লাগি গৈছে স্মেলটো এতিয়া ধুনিয়াকৈ ধুই থোৱা এই লোকেল চিকেনখিনি ইয়াতে দি দিম আৰু এই লোকেল চিকেনখিনি লগত গুটি মছলাখিনি ভালকৈ ভাজি ল'ব লাগিব আপোনালোকেও বনাই খাই চাব আৰু আলহীকো দিব আৰু কেনেকুৱা পাই মোক জনাব আজিসকলে ভিডিঅ'টো সদায় চাই থাকে বহুত ধন্যবাদ আজিসকলে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সদায় সাবস্ক্ৰাইব কৰিবা আৰু ধুনীয়া ভিডিঅ' পাবলৈ মোৰ চেনেলটোত কানেক্ট হৈ থাকিব আলুখিনি মই এক্সট্ৰাকৈ ভাজি লৈছো কাৰণ লগত দিলে গলি যায় টেষ্ট অলপ বেলেগ হয় এটো মই বহুত বেছি কাৰিও নকৰো অলপ গ্ৰেভিও নহয় মিডিয়াম টাইপ ৰাখিম আপোনালোকে যেনেকৈ ইচ্ছা তেনেকৈ বনাব পাৰিব আৰু লগতে লোকেল মুৰ্গী বুলি নহয় আপোনালোকে ব্ৰইলাৰ মুৰ্গীটো সৰু সৰু পিচকৈ এই মেথডত বনাই খাই চাব বহুত ভাল পাব নান ৰুটি চাউল গুটেই লগত আৰু ইয়াতে মই মাজত এনেকৈ অকণ পানী দি পেলাই ভাজি আছো মিডিয়াম ফ্লেমত দি দিছো জিৰা গুৰি আৰু জালুকৰ গুৰি ইয়াতে মানে ইমান এনহেন্স কৰিব যেটো মানে টেষ্ট আছে আৰু কালাৰটো ধুনিয়া কৰিব মই চিলি ব্যৱহাৰ কৰা নাই বা ৰঙা জলকীয়া কাশ্মীৰ জলকীয়াও দিয়া নাই কিন্তু কালাৰ চাওকচোন ইমান ধুনিয়া হৈছে মাজে মাজে ঢাকুন দিব আৰু ঢাকুন দিলে সিজি আহিব যেটো লোকেল চিকেন অলপমান টাইম লাগে পেশেন্টটো লাগিবই খাব ভাল হ'ব কাৰণে নহয় জানো আৰু এতে মছলা লাগি থকা জাৰটোৰ পৰা মই দি দিলো আৰু ইয়াতে নহৰু কেইফুটামান ৰাখি থৈছিলো হেয়াও লগত দি দিলো চাব যাতে তলিখনত লাগি না যায় আৰু লাগি গলে বেয়া লাগিব নহয় জানো এয়া চাওক কি মজা কালাৰ হৈছে নহয়নে আৰু শেষত এয়া মই আলুখিনি ইয়াতে দি দিলো আৰু এই আলুখিনি দি পেলাই নামমাত্ৰ পানী দি এইখিনিও ধুনীয়াকৈ মই গোটেইখিনি মিক্স কৰি লম এয়া চাওক মজা আছে হৈয়ে গৈছে প্ৰায় এতিয়া আৰু খাব পৰা হ'ব লগতে মই এটা বাসন্তী পোলাও বনাম সেই ৰেচিপিটো লগত দি দিছো এয়া চাওক সম্পূৰ্ণ হৈয়ে গৈছে একদম মজা আছে দেখি খাওঁ লাগিছে নে বাৰু এয়া চাওক পানীখিনি দি দিছো আপোনালোকে পানী যিমান পৰিমাণৰ দিম বুলি ভাবে দিব পাৰে কিন্তু এইটো ৰেচিপিত বেছিকৈ নিদিলেই ভাল কাৰণ লোকেল চিকেনৰ যেটো গ্ৰেভি হয় এনেকৈও খাই কেতিয়াবা ভাল লাগে নহয় জানো যেহেতু মই বাসন্তী পোলাও বনাম হেতুৰ লগত টেষ্টিটো ভালো হ'ব আৰু মই আপোনালোকক খাইও দেখাম
কেনেকুৱা হৈছে মই ৰিভিউটো মোৰ ফালৰ পৰাও দি চাম আপোনালোকেও তেনেকৈ বনাব এতিয়া উতলি আহিছে আৰু প্ৰায় হৈয়ে গৈছে ইয়াতে শেষত মই জলকীয়া দিম বাৰু আপোনালোকে জলকীয়া কাটি থকা মই জলকীয়া ৰাখিছোঁ আপোনালোকে জলকীয়া বেছিকৈ খালে বেছিকৈ দিব পাৰিব এয়া মোৰ হৈ গৈছে লোকেল চিকেনখিনি চাওকচোন মজা হৈছে নহয় জানো দেখিবলৈ আৰু এয়া অকণমান নামত গৰম মছলা লগতে দিছোঁ ঘৰতে বনাইছিলোঁ ৰেচিপি দিম বাৰু এয়া চাউল তিয়াই থৈছিলোঁ জহা চাউল আৰু গাজৰ পিঁয়াজ দালচেনি ইলাচি আৰু কাজু দিছিলোঁ এয়া তেল গৰম হোৱাত ফাৰ্ষ্টতে মই ৰিফাইনেই দিছোঁ আৰু দালচেনি পিঁয়াজ ইলাচি এইখিনি ভালদৰে অলপমান লৰাই ল'ম বেছি হাই ফ্লেমত দিব নালাগে কাৰণ যিখিনি খিচমিচ আছে দৈয়াই যাব পাৰে খিচমিচ কাজু আৰু গাজৰ মই বেছি দিয়া নাই এইটো বাচন্তি বোলে একদম চটপট বনালোঁ প্ৰপাৰটো মোৰ চেনেলত আছে লিংকটো দি দিম আপোনালোকে ভালকৈ সেইটো চেনেলটো চাই পেলাই ৰেচিপি ট্ৰাই কৰিব এয়া চাউলখিনি ফুটি নহালৈকে ভাজিম নিমখৰ পৰিমাণটো আধা চেনিৰ পৰিমাণটো ডাবল দিছোঁ আৰু ইয়াতে মই অকণমান আদা থেতেলিয়াই দি দিম আৰু এটা জলকীয়াও দি দিম সেইখিনি ৰেডি কৰি ৰাখিছোঁ এয়া পানী দিছোঁ পানীটো যাতে চাউলতকৈ ওপৰত উঠি নাযায় আৰু শেষত অলপমান ঘিউ দি ঢাকন মাৰি দিছোঁ প্ৰেছাৰ কুকাৰত জাষ্ট এটা হুইচেল মাৰিম আৰু হৈ যাব ৰেডি এয়া আপোনালোকৰ কাৰণে প্লেট ৰেডি কৰিছোঁ চাওক একদম মজা আছে চাওকচোন গ্ৰেভিটো কিমান ধুনীয়া হৈছে পিঁয়াজে মানে ইয়াৰে মানে যিটো খানা টেষ্ট আছে এনহেঞ্চ কৰিছে আৰু মজা ফ্লেভাৰ আনিছে খাই মই একদম খাওঁ লাগিছে লগতে বৰ বনাইছিলোঁ আৰু পটল বনাইছিলোঁ সেইখিনিও দেখুৱাই দিলোঁ ইয়াত জলকীয়া দি দিছোঁ আৰু খাবলৈ ৰেডি আৰু এনেকৈ পৰিৱেশন কৰিছোঁ চাওক কি মজা লাগিছে লাগিছেনে আৰু এবাৰ খায়ো দেখাই দিওঁ বাৰু আপোনালোকক কেনেকুৱা টেষ্ট হৈছে মই নিজেও খাই চাই আপোনালোকক জনাম এনেকুৱা যে মজা মুখত দিয়াৰ লগে লগে চিকেনটো যেন পুমি গৈছে আৰু লোকেল চিকেনটো অলপ সময় লাগে যদিও খাবলৈ কিন্তু মজা লাগে সেই সময়খিনি আমি পেচেণ্ট ৰাখিব লাগিব আৰু সঁচাই মজা হৈছে আপোনালোকে এনেকৈ খাই চাব নিশ্চয়তো খাই এবাৰ মোৰ মেথডতো আপোনালোকে বনাই যাব আৰু চাব সঁচাই সকলোৱে ভাল বুলি ক'ব আৰু আপোনালোকৰো ভাল লাগিব মই কিন্তু খাই বৰ ভাল পালোঁ বাসন্তী পোলাওটোও ভাল হৈছে যিহেতু আমাৰ ঘৰত মাহঁতে চিকেন এইবিলাক নাখায়ে নন ভেজ নাখায় ভাদ মাহতো নাখায় মই লয় কাৰণে আনিবলগীয়া হৈছিলে কাৰণে বনাই দিলোঁ আৰু শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত চ' মই বাসন্তী পোলাওটো বনাই দিলোঁ এটা ভেজ আইটেম থাকে তো এইখিনি এনেকৈ বনাই মেলি খাই ল'লোঁ আপোনালোকে এনেকৈ বনাই খাই চাব আৰু চাওকচোন কিমান ধুনীয়া গ্ৰেভি হৈছে নহয়নে আৰু এনেকৈ বনাই খাই চাব মোৰ ৰেচিপিবিলাক ভাল নতুন আহি আছে আগলৈ আজিলৈ আহিছোঁ থেংক ইউ ছাবস্ক্ৰাইব কৰিব লাইক শ্বেয়াৰ কৰিব